দাৰসু সাবা সপ্তম পাঠ ইনদাত তাবিব ডক্টৰ ওচৰত তো মই অলপ আৰবিক কৈ দি আছোঁ তোমাৰ অৰ্থবিলাকত দেখাই দিম আহাসা আহমাদু বেসুদাইন ফা জাহাবা ইলা সাইদালাতি লিশরাইন দাওয়াইন নাসাহা সাইদালানি আহমাদু কাইলান সাইদালানি ইজহাব ইলা তাবিবে হুয়াল্লাযী ইয়াফসুকা ওয়া ইয়াসিফু লাকা দাওয়া তো ইয়াত দিয়া হৈছে যে তার কোনখিনি দিয়া হয়েছে যে আহাসা আহম্মদ ড্যাশ আহম্মাদা কাইলান তার মানে এই দুই হারির অর্থখিনি চোৱা যে অর্থ আহম্মদে মূৰৰ বিষ অনুভৱ কৰিছিল আহম্মদে কি কৰিছিল মূৰৰ বিষ অনুভৱ কৰিছিল পিছত তেওঁ ঔষধ কিনিবৰ বাবে ফাৰ্মাচীলৈ গৈছিল এতিয়া তোমাৰ কি আছে সাইদ দালানি সাইদ এতিয়া ফাৰ্মাচীজনে ক'ব কি ক'ব ফাৰ্মাচীজনে কৈছিল কি কৈছিল আপুনি ডক্টৰৰ ওচৰত যাওক যিজনে আপোনাক পৰীক্ষা কৰিব আৰু আপোনাৰ বাবে ঔষধ নিৰ্ধাৰণ কৰিব মানে ঔষধবিলাক কি কৰে ডক্টৰে নিৰ্ধাৰণ কৰে তেতিয়া কি হৈছিল আহম্মদে কি কৈছিলে আহম্মদে কৈছিল কি যে কি ওচৰতে ডক্টৰ পোৱা যাবনে ফাৰ্মাচীজনে কৈছিল হয় নিশ্চয় তেওঁ ইয়াতে আছে এই অট্টালিকাৰ দ্বিতীয় মহলাত আছে এইটো এৰাবিকটো চোৱা যে সেজনে কৈছে নাম হয় নিশ্চয় ইন্নাহু তেওঁ বেজৱাৰানি ইয়াতে আছে বে তাবিগি সানি ফি হাজিল ইমাৰত এই অট্টালিকাৰ দ্বিতীয় মহলাত এইটো ধুনীয়াকৈ দিয়া আছে যে আহমদে কৈছে যে কি ওচৰতে ডক্টৰ পোৱা যাবনে ফাৰ্মাচীজনে কৈছে হয় নিশ্চয় তেওঁ ইয়াতে আছে এই অট্টালিকাৰ দ্বিতীয় মহলাত আছে এতিয়া আহমদে কৈছে কি শুক্ৰান লাকা আলা মুশা আদাতি কৈছে কি যে আপোনাৰ সহায়ৰ পৰা আপোনাক ধন্যবাদ মানে আপুনি যিখিনি মোক সহায় কৰিলে আপোনাক ধন্যবাদ ফাৰ্মাচীজনে কৈছে সাদলানি কৈছে ইন্নাহু নিশ্চয় ৱাজিবুন এইটো আমাৰ কৰ্তব্য এইটো কৈছে যে নিশ্চয় আমাৰ কৰ্তব্য জাহাবা আহম্মদ ইলা আইদাতি ফাওয়াজাদা তাবিবা মশগুলান ফা ইন্তজারা কালিলান হাত্তা খারাজা মারিজু সুম্মা দাখালা হুজরাত তাবিবে এইখিনি অৰ্থ কি এতে চোৱা যে পিছত আহম্মদে ক্লিনিকলৈ গৈছিল আৰু ডক্টৰক ব্যস্ত পাইছিল পিছত অলপ সময় অপেক্ষা কৰিছিল যেতিয়ালৈকে এজন বেমাৰী ওলাই অহা নাছিল পিছত তেওঁ ডক্টৰৰ কোঠাত প্ৰৱেশ কৰিছিল তাৰমানে কি কৈছে যে যেতিয়া আহমদে ডক্টৰৰ চেম্বাৰত গৈছিল তেতিয়া কি কৰিছিলে ডক্টৰে ব্যস্ত আছিল কাৰণ ৰোগী অলৰেডি এজন ৰোগীক তেখেতে চাই আছিলে পিছত অলপ সময় অপেক্ষা কৰিছিল যেতিয়া বেমাৰীজনে ওলাই আহিছিল তেতিয়াহে তাৰমানে আহমদে সেই ডক্টৰৰ ওচৰত ৰুমত প্ৰৱেশ কৰিছিলে গতিকে পিছত আহমদে ক্লিনিকলৈ গৈছিল আৰু ডক্টৰক ব্যস্ত পাইছিল পিছত অলপ সময় অপেক্ষা কৰিছিল যেতিয়ালৈকে এজন বেমাৰী ওলাই অহা নাছিল পিছত তেওঁ ডক্টৰৰ কোঠাত প্ৰৱেশ কৰিছিল হল এতিয়া তাবিবুন ডক্টৰে কৈছে মা ইসমুকা মানে তোমাৰ নাম কি আহমদে কৈছে ইসমি আহমদ মোৰ নাম আহমদ তাবিবুন ডক্টৰে কৈছে কাম বালাকটো মেনুমৰি তোমাৰ বয়স কিমান কাম মানে কিমান বালাকটো মানে বয়স মেনুমৰি মানে তোমাৰ বয়স কিমান আহমদে কৈছে সালাসাইন সন্নাতা মোৰ বয়স 30 বছৰ এটা দিশা হৈছে যে ডক্টৰে কৈছে কি তোমাৰ নাম কি আহমদে কৈছে মোৰ নাম আহমদ ডক্টৰে কৈছে তোমাৰ বয়স কিমান আহমদে কৈছে 30 বছৰ ডক্টৰ হে আহমদ ডক্টৰ কৈছে বিমা তুহিত চাই আহমদ হে আহমদ তুমি কি অনুভৱ কৰিছা তাৰমানে বিমা তুহিত চাই আহমদ হে আহমদ তুমি কি অনুভৱ কৰিছা এইটো কৈছে যে হে আহমদ তুমি কি অনুভৱ কৰিছা আহমদে কৈছে মই টান মূৰৰ বিষ অনুভৱ কৰি আছো আৰু মূৰৰ ঘূৰণি অনুভৱ কৰি আছো ইয়াতে আহমদে কৈছে যে উহিছো মই অনুভৱ কৰি আছো বেসুদাহিন সাদিদিন মানে টান মূৰৰ বিষ অনুভৱ কৰি আছো ওয়া আশউরু বেদুয়ারিনা আৰু মূৰ ঘূৰণি অনুভৱ কৰি আছো আৰু ডক্টৰে কৈছে মেন মাতা আস্তা বেসুদাহিন তুমি মূৰৰ বিষ কেতিয়াৰ পৰা
মানে অনুভৱ কৰি আছা ওয়া শাৰতা বেদৱাৰিন আৰু মূৰৰ ঘূৰণি এটা কৈছে যে আহমদে কৈছে ডক্টৰে কৈছে কি তুমি কেতিয়াৰ পৰা মূৰৰ বিষ আৰু মূৰ ঘূৰণি অনুভৱ কৰি আছা ডক্টৰে কৈছে যে তুমি কেতিয়াৰ পৰা মূৰৰ বিষ আৰু মূৰ ঘূৰণি অনুভৱ কৰি আছা আহমদে কৈছে মাত্ৰ দিন এটা কৈছে এতে চোৱা যে আহমদ মঞ্জু ইয়াউমিনা ফাকাত মাত্ৰ দুদিন ধৰি অনুভৱ কৰি আছো পিছত ডক্টৰে কি কৈছে যে তাবিবুন দানি উনসিতু লে নবাজাতি কাবলিকা মুদ্দা কি কৈছে যে তোমাৰ বুকুৰ দপদপনি শুনিবলৈ দিয়া আৰু তোমাৰ বাহুখন আগুৱাই দিয়া যাতে তোমাৰ ৰক্তচাপ জুখিব পাৰো কৈছে ভাল যদি আল্লাহ ইচ্ছা কৰে ঠিক আছে আপুনি চাওক এইটো জাহামত খাইরান ইনশাআল্লাহ নিশ্চয় ইনশাআল্লাহ তাই ডক্টরে কৈছে লাবাসা আলাইকা লা শাইয়ুব ইয়াবআসু আলা কালাকি খুজ্জু হাজির ওয়াসাফাত ওয়া তাবার শাদাতে সাইদলানি ফি তানাবিল দাওয়াইন তার মানে কি কৈছে যে ডক্টৰ কৈছে আপোনাৰ ইয়াৰ পৰা কোনো ক্ষতি নহয় আৰু ভয় কৰিবলগীয়া একো নাই মই ঔষধৰ তালিকাপত্ৰ এখন লওক মানে এই ঔষধৰ তালিকাপত্ৰ এখন লওক আৰু ফাৰ্মাসীজনৰ আদেশক্ৰমে ঔষধখিনি সেৱন কৰিব তাৰমানে ইয়াতে কি কৈছে যে লাবাস আলাইকা ইয়াৰ পৰা আপোনাৰ কোনো ক্ষতি নহয় লাশাইউন ইয়াবআসু আলা কালাকি আৰু ভয় কৰিবলগীয়া একো নাই খুজ্জু হাজি ওয়াসাফাত মানে হৈছে প্ৰেছক্ৰিপশ্যন এই খুজ্জু মানে লোৱা হাজি ওয়াসাফাত এই ঔষধ তালিকাপত্ৰখন লোৱা ওয়াইতেবা ইৰশাদাতি সাইদলানি ফি তানাবিল দাওয়াইন আৰু মানে ফাৰ্মাসীজনৰ আদেশক্ৰমে ঔষধখিনি সেৱন কৰিবা কাৰণ আমি যদি ঔষধ কিনো তেতিয়াহ'লে কি কৰে ফাৰ্মাসীজে নিৰ্দেশ দিয়ে যে এইটো খোৱাৰ আগত খাব লাগে এইটো খোৱাৰ পিছত খাব লাগে তো ডক্টৰে ঠিক তেনেকৈ কৈছে তাৰপিছত কি কৈছে যে আহমদে কৈছে শুক্ৰান লাক আপোনাক ধন্যবাদ ডক্টৰে কৈছে তাবিবুন আফৱাল মাছলামাতে তোমাৰ সু আৰোগ্য কামনা কৰিলো এতে কৈছে ডক্টৰে কৈছে কি আহমদে কৈছে আপোনাক ধন্যবাদ ডক্টৰে কৈছে তোমাৰ সু আৰোগ্য কামনা কৰিলো সুম্মা জাহাবা আহমদ ইলা সাইদালাইতি ওয়া আশতারি দাওয়ায়ে আল্লাজি ওয়াসাফাহুল্লাহু তাবিবু ওয়াত্তাবা ইরশাদাতি সাইদালানি ফি তানাবিলু ফাশফা মিন মারিজিহি ওয়া আদা ইলাইহি নাশিতুহু তাৰ মানে অৰ্থ হৈছে কি যে ইয়াৰ পিছত আহমদে ফাৰ্মাসী লৈ গৈছিল আৰু ডক্টৰজনে নিৰ্ধাৰণ কৰা ঔষধখিনি কিনিছিলে আৰু ফাৰ্মাসীজনৰ নিৰ্দেশ মতে ঔষধখিনি সেৱন কৰিলে পিছত তেওঁ বেমাৰৰ পৰা আৰোগ্য হৈছিল আৰু আনন্দ মনেৰে ঘৰলৈ উভতি আহিছিল তো এইখিনি হৈছে তোমাৰ অনুবাদ ধুনীয়াকৈ চাই ল'বা নিশ্চয় তোমালোকৰ কামত আহিব আৰু পৰীক্ষা যদি দিয়ে ইয়াৰ পৰা কিন্তু দুই তিনি লাইন মান উঠাই দিয়ে তোমালোকৰ অনুবাদ লিখিব লাগে তো বাছ এইটো ক্লিয়াৰ হৈ গ'ল তোমালোকে নিশ্চয় ভালকৈ এইটো চাবা